এজাক পক্ষীৰ কলৰৱত মুখৰিত হৈছে ঢকুৱাখানাৰ ঐতিহাসিক বাসুদেৱ থান। 1722 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা ঢকুৱাখানাৰ এয়া বৈষ্ণৱপীঠ বাসুদেৱ থান নৰুৱা সত্ৰ। আৰু এই নৰুৱা সত্ৰই এতিয়া শীতৰ আগমনৰ লগে লগেই এজাক পক্ষীৰ কলৰৱত মুখৰিত হৈছে। শামুক বঙা, বগলী, পানী কাউৰী বিভিন্ন চৰাইয়ে এতিয়া সমিল মিলে বসবাস কৰিছে বাসুদেৱ থান নৰুৱা সত্ৰত। সত্ৰ চহৰত থকা বিভিন্ন গছ গছনিত আশ্ৰয় লৈছে বিভিন্ন পক্ষীয়ে। আৰু এই চৰাইৰ কলৰৱত এতিয়া প্ৰাণবন্ত পৰিৱেশ সত্ৰৰ চৌহদত। জাক জাক চৰাইৰ কলকাকলিৰে মুখৰিত এনে পৰিৱেশত আত্মহাৰা এতিয়া সকলো। ভকতমস্তমী নহয়, বাসুদেৱ থানলৈ অহা বিভিন্ন ভক্তগণেও এতিয়া সত্ৰৰ এনে মনোৰম পৰিৱেশত মোহাচন্ন হৈছে। মোৰ অনুভৱ খুবেই ভাল লাগিছে, কাৰণ মই আজি আগে পিছে আহিছো যদিও ইমান লক্ষ্য কৰা নাছিলো। আজি ফাৰ্ষ্ট আহি পেলাই গাড়ী পানী আমি শুবলৈ এয়াই লক্ষ্য কৰিলো। দেখি পেলাই মানে ক'বলৈ ভাষা নাই আৰু বহুত মানে ভাল লাগিছে। প্ৰকৃতিৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখানাৰ এই ঐতিহাসিক বাসুদেৱ থান নৰুৱা সত্ৰই। ইয়াতে আপোনাৰ এতিয়া বৰ্তমান 3টা প্ৰজাতি আছে, বঙা, পানী কাউৰী আৰু বগলী। অলপ বৰ বেছি ডাঙৰ প্ৰজাতিটো নহয়, মধ্যমীয়া প্ৰজাতি কৰোঁ। কেতিয়া আপোনাৰ ধৰক প্ৰায় 96ৰ পৰা অৱধাৰিতভাৱে আহি আছে।